নমস্কাৰ দশমী ব্লগত সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু কাতি বিহু, কাতি বিহু উপলক্ষে আমি দুইটা ওলালোঁ চচুৰবাৰী। পুৱাৰ ঘৰৰ কাম বনবিলাক সকলোবিলাক কৰি মেলি ঘৰৰ তুলসী তলত চাকি বন্তি জ্বলাই এতিয়া বৰ্তমান এই টোপোলা টাপলি লৈ চচুৰবাৰী ওলাইছোঁ আৰু সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। আজি আমি কিনো কৰোঁ সকলোখিনি আপোনালোকে চাই থাকক। লেটছ গো। তাৰপিছতে ওলাই কৰি হ'ল এয়া গাড়ীত আহি বহিছোঁহি আৰু এতিয়া ঘৰলৈ যাওঁ। আৰু ৰ'ব, আজিতো লগতে ধনতেৰাছো আছে ন, কিবা এটা সোণৰূপৰ বস্তু ঘৰখনলৈ কিনিলে হেনো ধন সম্পত্তি বৃদ্ধি হয়। সেয়েহে সোণাৰী দোকান গৈ পালোঁগৈ। মানে ঘৰলৈ যাওঁতেই বাটতে সোণাৰী দোকান এখন পালোঁ, তো তাতে সোমালোঁ আৰু কিবা এটা সৰুকৈ কিনি ল'লোঁ। আৰু তাৰপিছতে ঘৰ পাই চাহ তাহ খাই ভাত পানী খাই ডাইৰেক্ট একদম আবেলি দেখুৱাই দিছোঁ আপোনালোকক এয়া ভিডিঅ'। মানে আমি টেঙা খাবলৈ বুলি ওলালোঁ আৰু এয়া আমাৰ এইটো গাঁৱৰ ৰাস্তা। তাৰপিছতে আহি এয়া পথাৰ পালোঁহি। পথাৰখন চাওকচোন, একদম সেউজীয়া হৈ আছে, ইমান ধুনীয়া লাগিছে। আৰু আবেলি মানে এটা কথাই বেয়া, গাড়ী চাড়ী লৈ আহিলে ছাগলী গৰুখিনি যে ৰাস্তাতে ওলাই অকণ প্ৰব্লেম হয় গাড়ী চলাবলৈ। একো নাই, আজি মানুহ ইমান নাই, যিহেতু জুবিন দা নাই, তো মানুহেও ইমান ৰং ৰহইচ কৰা নাই। আমিও বাৰু মনটো আমাৰো বেয়া আছিলে, তথাপিও আৰু কাতি বিহুটো যিহেতু আহিছে, বছৰত এবাৰ আহে, আমি উদযাপন কৰিলোঁ সেইকাৰণে। আৰু এয়া ধুনীয়াকৈ দেখিছে নহয়, মা জেঠাই বা আৰু এয়া মানুহজন ধুনীয়াকৈ ৰেডি কৰি আছে টেঙা কাটিবৰ কাৰণে। মই বোলো ময়ো কাটি দিম বাৰু, কিন্তু ভিডিঅ'টো বনাই লওঁ, কাৰণ আপোনালোককো দেখুৱাব লাগিব নহয় আমি টেঙা খালোঁ নে নাই, আৰু আপোনালোকে খাইছেনে নাই পথাৰত গৈ এনেদৰে টেঙা, মানে ৰবাব টেঙা, ক'ব দেই। সেয়া আমি টেঙা 3টা আনিছোঁ, যিহেতু আমি মানুহ কমকৈ আহিছোঁ সেইকাৰণে এটাতো নেকাটিলোৱেই বাৰু। তাৰপিছত এয়া চাওকচোন, ময়ো অকণমান মোক দেখাই দিলোঁ। আৰু লগতে এয়া চাহ জেগা অকণ পাই ধুনীয়াকৈ এয়া টেঙা কাটিব লৈছে। এয়া জেঠাই টেঙা কাটি আছে। আৰু ৰবাব টেঙা দেখিলে কাৰ বাৰু একদম জিভা পানী পৰি যায়। টেঙা বুলি ক'লেই জিভা পানী পৰে নহয় জানো, আমাৰো পৰি যায়। আৰু ইয়াত ধুনীয়াকৈ দেখিছে নহয় ৰঙা টেঙা, আৰু মই কিন্তু বগাতকৈ ৰঙা টেঙাটো খাইহে বেছি ভাল পাওঁ। আৰু এই আমাৰ ভাগিনজনী ধুনীয়াকৈ বহি আছে, তাই নাহে পথাৰলৈ, মানে টেঙা নেখায়, কিন্তু কি কৰিম, লৈ আহিছোঁ, উপায় নাই, মাকে জোৰ জবৰদস্তি কৰি লৈ আহিছে একদম গালি দি দি। আৰু তাৰপিছতে এয়া ময়ো লাগি গ'লোঁ টেঙা কাটিবৰ কাৰণে। আৰু আমি যিখিনি জেগাত মানে খাইছোঁ সেইখিনিত মানুহ ইমান নাই, মানুহ আঁতৰলৈ আছে, মানুহখিনি আপোনালোকক দেখুওৱাহে নাই, কাৰণ ভিডিঅ' কৰি আছিল যে মোকে মানুহজনে, সেইকাৰণে। আৰু এয়া চাওকচোন পথাৰখন কি ধুনীয়া লাগিছে, অকণমান আপোনালোকক ভিউটো দেখাই দিলোঁ। সেউজীয়া হৈ আছে, দুদিনমান পিছত হালধীয়া হৈ যাব। আৰু এয়া আমি টেঙা খাই কৰি ঘৰলৈ আহিছোঁ। এয়া এতিয়া ৰাস্তাত মানুহ দেখিছে নহয়, চব ঘৰমুৱা হৈছে আৰু টেঙা খাই কৰি। তাৰপিছত এয়া প্ৰসাদ খাবৰ হৈ গ'ল। এয়া ধুনীয়াকৈ প্ৰসাদ আগবঢ়োৱা হৈছে। আৰু এয়া দেখিছে নহয়, কল আপেল লৈ এয়া প্ৰসাদ খালোঁ। আৰু ৰাতি এয়া ঘৰতে ভাত পানী খাই কৰি আহিলোঁ। আৰু আজিলৈ বাই বাই দেই।